আজিৰ ভিডিওটো বহুতে হয়তো আনসাবস্ক্ৰাইব কৰি থৈ যাব পাৰে, বহুতে হয়তো ডিসলাইক কৰি থৈ যাব পাৰে, হয়তো বহুতে হয়তো বেয়া বেয়া কমেন্ট কৰি থৈ যাব। তথাপিও মোৰ ক'বলগীয়া কথাখিনি আজি আপোনালোকৰ আগত কম, যিখিনি কথাৰ জৰিয়তে হয়তো বহুতৰ বেনিফিট নহ'ল, কেইজনমান ব্যক্তিৰ যদি বেনিফিট হয় তেন্তে মোৰ ভিডিও বনোৱাৰ উদ্দেশ্য সাৰ্থক হ'ব। কাৰণ মই চাওক প্ৰত্যেকজন ভিউৱাৰ্ছৰ বেনিফিটৰ কথা চিন্তা কৰি প্ৰত্যেকটো ভিডিও বনাই আহিছোঁ, কাৰণ ভাবিছোঁ যে মোৰ ভিউৱাৰ্ছখিনি যাতে বেনিফিট হয়। কাৰণ আজিৰ ভিডিওটো হয়তো অকণমান ৰাফলি আপোনালোকক কিছুমান কথা ক'বলগীয়া হ'ব পাৰে, তথাপিও কম যে আজি আপুনি হয়তো মোৰ ভিডিও চাইছে, হয়তো বহুতৰ হাইলি সাকসেসফুল পাৰ্সন আপুনি ভিডিওসমূহ চাই আছে, কিন্তু জীৱনত কি হৈছে ভিডিও চোৱাৰ যদি উদ্দেশ্য হয় তেন্তে আপুনি জীৱনত কেতিয়াও সাকসেস হ'ব নোৱাৰিব। ইয়েস, আমি হাইলি সাকসেসফুল পাৰ্সনৰ কিতাপ এখন পঢ়িছোঁ বা ভিডিওসমূহ চাইছোঁ আৰু নলেজ লৈছোঁ বা আইডিয়া লৈছোঁ। সেই আইডিয়াখিনি বা নলেজখিনি লোৱাৰ পাছত যেতিয়ালৈকে আমি জীৱনত ইমপ্লিমেণ্টেই নকৰোঁ তেতিয়ালৈকে জানো আমি জীৱনত কেতিয়াবা সাকসেস হ'ব পাৰিম? আমি কি কৰিছোঁ, মেক্সিমাম মানুহে আমি ভিডিও চাওঁ, এইটো চালোঁ, আজি ধৰি লওক মোৰ ভিডিও চালে, আপুনি সাৰ্চ কৰি চালে, হয়তো বেলেগ এজন হাইলি সাকসেসফুল পাৰ্সনৰ এটা ভিডিও চাই ভাল লাগিলে, তাৰপিছত আকৌ এটা ভিডিও চালে, তাৰপিছত আকৌ এটা ভিডিও চালে, ভিডিও চাই চাই গৈ 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 টাইমটোক যোৱাই আছে, আইডিয়াটো পালে আপুনি কিন্তু ইমপ্লিমেণ্ট নকৰে। কেতিয়া ইমপ্লিমেণ্ট কৰিব? আপুনি হয়তো মা দেউতাক কিবা এটা দিব বিচাৰিছে, মনত এনেকুৱা এটা দিন আহে যিটো মা দেউতাক কিবা এটা দিব বিচাৰিছে, আপুনি ফেমিলিক কিবা এটা দিব বিচাৰিছে, সেই সপোনখিনি আপোনাৰ মাজত কিয় সময় ৰাখি দিছে, কিয় সেই সপোনখিনি পূৰ্ণ কৰাৰ ক্ষেত্ৰত, সেই সফল কৰাৰ ক্ষেত্ৰত আপুনি ইমপ্লিমেণ্ট কিয় কৰা নাই? ইয়াস, হয়তো মোক ডিসলাইক কৰি থৈ যাওক, আপুনি বেয়া কমেন্ট কৰি থৈ যাওক, বা আপুনি যিয়ে কৰে আনসাবস্ক্ৰাইব কৰি যাওক, মোৰ কোনো কথা নাই। কাৰণ প্ৰত্যেকজন ভিউৱাৰ্ছক মই বেনিফিটৰ কথা চিন্তা কৰি ভিডিওটো বনাইছোঁ, আৰু প্ৰত্যেকজন ভিউৱাৰ্ছে যদি ভাবিছে যে ইয়াস মোৰ জীৱনত কিবা এটা কৰাৰ ইচ্ছা আছে, মই এজন সফল ব্যৱসায়ী হ'ব বিচাৰিছোঁ, ফাৰ্ষ্ট ষ্টেপটো দিয়ক। চাওক, আপুনি ভাবিছে যে ইয়াৰ সেকেন্ড ষ্টেপটো কি হ'ব, থাৰ্ড ষ্টেপটো কি হ'ব, যদি মই এখন দোকান খোলোঁ ইয়াৰ পিছত মোৰ কি হ'ব? প্ৰথম আপুনি দোকানখন ষ্টাৰ্টিং কৰক, তাৰপিছত অট'মেটিকলি আপুনি গম পাব, যিসকল সাকসেসফুল পাৰ্সন আপুনি ফ'ল' কৰিছে তেওঁলোকৰ পৰা আইডিয়াবোৰ পাব, সেই আইডিয়াবোৰ লৈ আপুনি জাষ্ট ইমপ্লিমেণ্ট কৰিব লাগে। মই বাৰে বাৰে ভিডিঅ'ত কৈ থাকোঁ যে ইমপ্লিমেণ্ট কৰক, ইমপ্লিমেণ্ট কৰক, ইমপ্লিমেণ্ট কৰক, কিন্তু ইমপ্লিমেণ্টটো দূৰৰ কাৰণে তেওঁলোকে বহুতে ভিডিঅ' চাই গুচি যায়। মই জানো যে বহুতে কি হৈছে, মোৰ ভিডিঅ'ত যদি আপোনাৰ ভিউজ আহে তেন্তে ভিউজ অহাৰ ওপৰত যে ছাবস্ক্ৰাইব কৰে বা বেলেগ এজন হাইলি সাকসেসফুল পাৰ্সনক আপুনি ছাবস্ক্ৰাইব কৰি থৈ গ'ল, তেওঁলোকৰ ভিডিঅ'বোৰ চাইছে, ভিউজ বাঢ়িছে, ভিউজ বঢ়াৰ পৰিৱৰ্তে তেখেতৰ বেনিফিট হৈছে, কিন্তু আপুনি সেই নলেজখিনি লৈ, মই এইটো কোৱা নাই আপোনালোকে নলেজ লোৱাৰ কিবা প্ৰব্লেম হৈছে বা নলেজ লৈ আপোনালোকে একো বেনিফিট হোৱা নাই। ইয়েছ, নলেজটো প্ৰত্যেকজন ব্যক্তিৰ পৰা লওক, নলেজ লোৱাৰ পাছত আপুনি ইমপ্লিমেণ্ট কেতিয়া কৰিছে? যদি ইমপ্লিমেণ্টেই নকৰে তেন্তে জীৱনত আপোনাৰ যিখিনি সপোন আছে সেই সপোনখিনি জানো আপোনাৰ বাস্তৱভাৱে আপোনাৰ সফল হ'ব? আপুনি জীৱনত যিটো ভাবি আছে, যিটো সপোন লৈ আপুনি ড্ৰিমছ লৈ, যিটো গ'লছ বা ষ্ট্ৰেটেজি বা প্লেনিং লৈ আপুনি ভাবি আছে, সেই প্লেনিংটো লৈ থাকোঁতে এদিন আপোনাৰ সময় গুচি যাব, এটা সময়ত ৰিয়েলাইজ কৰিব যে ইয়েছ মোৰ আৰু এইটো জীৱনত কেতিয়াও এইখিনি কাম কৰা নহ'লেই দেখোন। তেতিয়া আপুনি কিবা এটা ৰিয়েলাইজ কৰি লাভ হ'ব জানো? গতিকে সময় থাকোঁতে ইমিডিয়েট একশ্যন কিয় নলয়? আপুনি হাইলি সাকসেসফুল পাৰ্সনক ফ'ল' কৰিব বিচাৰে, ফ'ল' কৰক, বুক ৰিডিং কৰিব বিচাৰে, ৰিডিং কৰক, ৰিডছ কৰাৰ পিছত আপুনি যিখিনি ইমপ্লিমেণ্ট কৰিব লাগে সেই ইমপ্লিমেণ্টখিনি এটলিষ্ট কৰক। কাৰণ মই চাওক, প্ৰত্যেকজন ভিউৱাৰ্ছৰ বেনিফিটৰ কথা চিন্তা কৰি আপোনাক এইখিনি কথা কৈছোঁ, আৰু নিজৰ আপোন বুলি আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ। ইয়েছ, মই কিমান ছাকসেছফুল পাৰ্সন হ'লোঁ সেইটো লৈ আপোনালোকে চিন্তা কৰিবলৈ কোনো কথা নাই। গতিকে আপুনি নিজক লৈ ভাবক যে প্ৰথম কথা যে আপুনি জীৱনত যিটো ভাবিছে, আপোনাৰ ড্ৰিমছটো আছে, সেই ড্ৰিমছ প্লেনটো লৈ আপুনি প্ৰথম কাম কৰিবলৈ ষ্টাৰ্ট কৰক। চাব আপোনাৰ জীৱনত যিখিনি ড্ৰিমছ আছে সেই ড্ৰিমছটো ফুলফিল হোৱাত আপুনি এখোজ দুখোজকৈ আগুৱাই যাব। কাৰণ চাওক, প্ৰত্যেকজন ছাকসেছফুল পাৰ্সনক যদি চাই একেদিনাই কেতিয়াও সফল হৈ যোৱা নাই, একেদিনাই তেওঁলোক একেচতে কোটিপতি বা হৈ যোৱা নাই। আপুনিও একেদিনাই ভাবিছে মই লাখপতি একেদিনাই হ'ব নোৱাৰোঁ, কিন্তু ইয়েছ, আপুনি লাখপতি হ'বলৈ হ'লে ষ্টেপ বাই ষ্টেপ কৰক, তাৰপৰা কোটিপতি হওক। কিন্তু আপুনি যদি জীৱনত ষ্টেপেই নলয়, এখোজ চাওক, ফাৰ্ষ্ট ষ্টেপ দিছে, ছেকেণ্ড ষ্টেপ অট'মেটিকলি খোল খাই আহিব, থাৰ্ড ষ্টেপ তাৰপিছত খোল খাই আহিব, ফ'ৰ্থ ষ্টেপ এনেকৈ খোল খাই আহিব। কাৰণ যদি এটা ষ্টেপেই নলয়, ইমপ্লিমেণ্টেই নকৰে, আপোনাৰ ওচৰত বিজনেছ আইডিয়া আছে, আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিছে বা যিকোনো বিজনেছ এটা ষ্টাৰ্ট কৰিছে, যি কামেই নকৰিছে, ইমপ্লিমেণ্ট ইজ দ্য মেইন কি। আৰু যেতিয়ালৈ ইমপ্লিমেণ্ট নকৰিব আপুনি জীৱনত কেতিয়াও আপুনি একো কৰিব নোৱাৰিব। চ' মই ভিডিঅ'টোত ক'লোৱে যে আপুনি যদি ভাল লাগিছে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব পাৰে, ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰক, বা যদি ভাবি আছে যে মই কিবা ভুল ক'লোঁ তেন্তে ডিছলাইক কৰক, আনছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক যে বেয়াকৈ কমেণ্ট কৰক, মই কিবা ভুল কৰিছোঁ তেন্তে শুধৰণি কৰিম মই। আৰু যদি ভাবিছে যে পোনপ্ৰথমে চেনেলটো আহিছে যে য়েছ মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকে কিবা বেনিফিট হৈছে তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব পাৰে। লাভ ইউ।